নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰংমন অসমৰ আজিৰ এই ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল 28 ফেব্ৰুৱাৰী। সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ এই দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। এই সম্পৰ্কে আজি আমি কিছু কথা আলোচনা কৰিম, গতিকে আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোক সকলোৱে জানে যে আমি মানৱ জাতি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ তাৰ প্ৰতিটো বস্তুতে বিজ্ঞানৰ অৱদান আছে। বিজ্ঞান অবিহনে বৰ্তমান সময়ত আমি এখোজো আগবাঢ়িব নোৱাৰোঁ। গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনতো বিজ্ঞানক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে, বিজ্ঞান মানসিকতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে আজিৰ এই দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 1928 চনৰ আজিৰ এই দিনটোতে প্ৰসিদ্ধ ভাৰতীয় পদাৰ্থ বিজ্ঞানী CV ৰমন ডাঙৰীয়াই তেখেতৰ বিশেষ আৱিষ্কাৰ ৰমন প্ৰভাৱৰ আৱিষ্কাৰ আজিৰ এই দিনটোতে তেখেতে কৰিছিল আৰু ইয়াৰ লগত সংগতি ৰাখিয়েই 1986 চনৰ পৰা আজিৰ এই দিনটোক প্ৰতি বছৰে বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। ফ্ৰেণ্ডছ, এতিয়া আমি চাওঁ আহক সেই মহান বিজ্ঞানী CV ৰমনৰ বিষয়ে কিছু কথা তেখেতৰ জীৱনৰ ওপৰত আমি আলোচনা কৰোঁ। তেখেতৰ জন্ম হৈছিল 1888 চনৰ 7 নৱেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুচিৰাপল্লী নামৰ এখন ঠাইত। তেখেতৰ দেউতাকৰ নাম আছিল চন্দ্ৰশেখৰ আয়েংগাৰ আৰু মাতৃৰ নাম আছিল পাৰ্বতী। মুঠ 8টা সন্তানৰ ভিতৰত তেখেত আছিল দ্বিতীয়জন। কৰ্মসূত্ৰে তেখেতৰ পিতৃৰ বিশাখাপট্টনমলৈ বদলি হোৱাত তেওঁক বিশাখাপট্টনমৰ এখন স্কুলত নামভৰ্তি কৰি দিয়া হৈছিল আৰু অতি সৰুকালিৰ পৰাই প্ৰখৰ মেধাৰ পৰিচয় তেখেতে দিব পাৰিছিল। আৰু স্কুলত গৈ থকা সময়ত তেখেতে সৰ্বমুঠ 3টা ডাবল প্ৰমোশ্যন পাবলৈ সক্ষম হৈছিল। সৰুৰে পৰা CV ৰমন বিজ্ঞান বিষয়টোৰ প্ৰতি অতিকে আকৃষ্ট হৈছিল। তেওঁ বিজ্ঞানৰ সৰু সৰু যিবিলাক ব্যৱহাৰিক কাৰ্য আছে সেইবিলাক ঘৰতে কৰিছিল। আনকি সৰুকালিতে তেওঁ নিজ হাতে এটা ডাইনামো সাজি উলিয়াইছিল। তেওঁ নিজৰ বন্ধুসকলক আৰু সৰু সৰু ল'ৰা ছোৱালীসকলক মাতি আনি বিজ্ঞানৰ কথাবিলাক ভাল ধৰণে বুজাই দিছিল। তেখেতৰ পিতৃ এজন অধ্যাপক আছিল আৰু পিতৃয়ে গ্ৰন্থ সংগ্ৰহটো তেখেতৰ হবি আছিল আৰু CV ৰমনে তেখেতৰ পিতৃয়ে সংগ্ৰহ কৰা সকলোবোৰ কিতাপ পঢ়ি শেষ কৰি পেলাইছিল। CV ৰমনৰ পিতৃৰ সংগীতৰ প্ৰতি এক বিশেষ ৰাপ আছিল। ইয়াৰ ফলত CV ৰমনৰো সংগীতৰ প্ৰতি এক বিশেষ ৰাপ গঢ় লৈ উঠিছিল। আজৰি সময়ত তেওঁ যথেষ্ট পৰিমাণে সংগীত শুনিছিল আৰু সংগীতৰ যি বাদ্যযন্ত্ৰ ইয়াৰ প্ৰতি তেওঁৰ এক বিশেষ আকৰ্ষণ গঢ় লৈ উঠিছিল। 1900 চনত তেওঁ সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। সেইটো সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 11 বছৰ। 1903 চনত তেখেতে মাত্ৰ 14 বছৰ বয়সত চেন্নাইৰ প্ৰেচিডেন্সি কলেজত BA নামভৰ্তি কৰিছিল আৰু যেতিয়া তেওঁ প্ৰথম ক্লাছত গৈছিল তেতিয়া তেখেতৰ যিটো শিক্ষক আছে শিক্ষকে ক্লাছৰুমত সোমাই ইমান সৰু 14 বছৰীয়া ল'ৰা এজনক যেতিয়া ক্লাছত দেখিলে তেওঁ আচৰিত হৈ সুধিছিল যে তুমি ভুল ক্লাছত সোমাই আহিলা কিজান। তেতিয়া CV ৰমনে বিনম্ৰভাৱে উত্তৰ দিছিল যে ছাৰ, এই শ্ৰেণীটোত বহিবৰ কাৰণে মই উত্তীৰ্ণ হৈ আহিছোঁ। গতিকে আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান কম বয়সতে কেনেকুৱা ধৰণৰ এক মেধাৰ পৰিচয় CV ৰমনে দিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত 1904 চনত তেখেতে MAত নামভৰ্তি কৰিছিল আৰু MA পঢ়ি থকা অৱস্থাতে 1906 চনত ফিলচফিকেল মেগাজিন বুলি এখন বিখ্যাত মেগাজিনত তেখেতৰ পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় এটা ৰিচাৰ্চ আৰ্টিকল তাত প্ৰকাশ পাইছিল আৰু ইয়াৰ ফলত সকলোৱে তেখেতক প্ৰশংসাৰে উপচাই পেলাইছিল। MA পৰীক্ষা সম্পূৰ্ণ কৰি তেখেতে কলিকতাত বিত্তীয় প্ৰশাসনিক পদত এক চাকৰিত নিযুক্ত হৈছিল আৰু এনেকুৱা এক সময়তে তেওঁ বৈবাহিক জীৱনো আৰম্ভ হৈছিল। তেখেতৰ পত্নীৰ নাম আছিল লোকসুন্দৰী। এই চাকৰিত যোগদান কৰিয়েই তেওঁ সৰু সুৰা বৈজ্ঞানিক পৰীক্ষা কৰিবৰ কাৰণে নিজাকৈ এটা বৈজ্ঞানিক লেবৰেটৰী তৈয়াৰ কৰি লৈছিল। ইয়াৰ পিছত 1917 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল। পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কাম কৰি থাকোঁতে তেখেতে পদাৰ্থ বিজ্ঞানৰ অতি জটিল বিষয়বোৰ অতি সহজ সৰলভাৱে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছিল আৰু ইয়াৰ ফলত তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল। এনেদৰে তেখেতে 1921 চনত
লণ্ডনত হৈ থকা বিজ্ঞান সন্মিলনী এখনত যোগদান কৰাৰ কাৰণে নিমন্ত্ৰণ লাভ কৰে আৰু ভূমধ্য সাগৰৰ মাজেদি যেতিয়া তেওঁ জাহাজত উঠি সেই সন্মিলনীত যোগদান কৰিবলৈ গৈছিল সাগৰৰ নীলা পানী দেখি তেওঁৰ মনত এটা প্ৰশ্নৰ উদয় হৈছিল যে সাগৰৰ পানী নীলা কিয় তেওঁ মনতে দৃঢ়ভাৱে সংকল্প লৈছিল যে তেওঁ এই সাগৰৰ পানী কিয় নীলা ইয়াৰ উত্তৰ বিচাৰি এই সম্পৰ্কে তেওঁ গৱেষণা কৰিব বুলি দৃঢ় সংকল্প লৈছিল তাৰ পৰা ঘূৰি আহি কলিকতাত তেওঁ পুনৰ এই বিষয়ক গৱেষণাত মনোনিৱেশ কৰিছিল আৰু ইয়াৰ ফলতে আৱিষ্কাৰ হৈছিল বিখ্যাত ৰমন প্ৰভাৱ এই ৰমন প্ৰভাৱৰ সহায়ত আমি পদাৰ্থৰ অন্তঃগঠন সম্পৰ্কীয় বিভিন্ন কথা জানিব পাৰোঁ তেওঁৰ এই আৱিষ্কাৰ ৰঙীন ফটোগ্ৰাফী প্লাষ্টিক সিন্থেটিক ৰাবাৰ ইত্যাদিৰ নিৰ্মাণ কাৰ্যতো সহায়ক হৈছিল আৰু এই বিখ্যাত ৰমন প্ৰভাৱৰ তেওঁ যে আৱিষ্কাৰ কৰিছিল ইয়াৰ ফলতেই 1930 চনত তেখেতে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা তেওঁই আছিল প্ৰথম ভাৰতীয় আৰু বৰ্তমানলৈকে তেখেতৰ পিছত কোনেও এই বিষয়ত ভাৰতৰ পৰা এতিয়ালৈকে নোবেল বঁটা লাভ কৰা নাই ইয়াৰ পিছত 1933 চনত তেখেতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ৰূপে যোগদান কৰিবলৈ বেংগালুৰুলৈ গুচি গৈছিল আৰু ইয়াৰ পিছত 1948 চনত তেখেতে ৰমন গৱেষণা প্ৰতিষ্ঠান নামৰ এখন গৱেষণা প্ৰতিষ্ঠান তেখেতে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ সঞ্চালক পদত তেওঁ অধিষ্ঠিত হৈছিল আৰু এই অনুষ্ঠানতে কৰ্মৰত অৱস্থাত তেওঁ হীৰা স্ফটিক ইত্যাদি সম্পৰ্কীয় বিভিন্ন গৱেষণা কৰিছিল অসমবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ যে 1951 চনত কটন কলেজৰ যেতিয়া সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছিল তেতিয়া CV ৰমন কটন কলেজলৈ মুখ্য অতিথি হিচাপে আহি বক্তৃতা প্ৰদান কৰিছিল এইদৰে গোটেই জীৱন বিজ্ঞানৰ সাধনা কৰি তেখেতৰ 1970 চনৰ 21 নৱেম্বৰ তাৰিখে পৰলোক প্ৰাপ্তি ঘটিছিল সেই মহান বিজ্ঞানীজনক আজিৰ এই দিনটোত আমি সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ এতিয়া আহক আজিৰ এই দিনটোত আমি সমগ্ৰ ভাৰতবাসীৰ লগতে বিশেষভাৱে অসমৰ ক্ষেত্ৰত অসমীয়া মানুহৰ বা ভাৰতবাসীৰ যি বৈজ্ঞানিক মানসিকতা তাৰ ওপৰত কিছু কথা আলোচনা কৰোঁ আমি সকলোৱে জানো যে বৰ্তমান সময়ত আমি যথেষ্ট পৰিমাণে আধুনিক হৈ উঠিছোঁ আমাৰ প্ৰত্যেকৰে হাতত হাতে হাতে মোবাইল আছে আমি প্ৰত্যেকৰ ঘৰে ঘৰে একোখনকৈ হয়তো গাড়ী আছে টিভি আৰু অন্যান্য এণ্টাৰটেইনমেণ্টৰ যি মাধ্যম সকলোবোৰ আমি এতিয়া ব্যৱহাৰ কৰোঁ কিন্তু ইমানখিনি পিছতো যেন কৰবাত আমি এতিয়াও সম্পূৰ্ণৰূপে আমাৰ মনবোৰক বৈজ্ঞানিক মানসিকতাৰে গঢ় দি উঠাব পৰা নাই কাৰণ আমি বিভিন্ন সময়ত কাগজে পত্ৰই পাই থাকোঁ যে বিভিন্ন সময়ত বিভিন্ন ঠাইত ডাইনী সন্দেহত বহু লোকক হত্যা কৰা হৈছে আনহাতে ঘৰৰ খৰ্গটোক এক অমূল্য সম্পদ বুলি ভাবি অন্ধবিশ্বাসৰ বলি হৈ গড় হত্যা কৰা হয় এইদৰে নানান কুসংস্কাৰ অন্ধবিশ্বাস আমাৰ সমাজত এতিয়াও আছে গতিকে আজিৰ এই বিজ্ঞান দিৱসত আমি সকলোৱে সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব আৰু আমাৰ মনটোকো বিজ্ঞান মানসিকতাৰে গঢ় দিব লাগিব তেতিয়াহে আমি আমাৰ সমাজৰ পৰা এই কুপ্ৰথা অন্ধবিশ্বাস ইত্যাদিবোৰ দূৰ কৰিব পাৰিম লগতে বিজ্ঞান শিক্ষাকো আমি জনপ্ৰিয় কৰিব লাগিব এতিয়াও দেখা যায় যে বিজ্ঞান পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৰ্তমান সময়তো যথেষ্ট কম আছে গতিকে আমি প্ৰোৎসাহন তেখেতসকলক দিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান পঢ়ি সমগ্ৰ মানৱ জাতিৰ উন্নতিৰ কাৰণে এই বিজ্ঞানক প্ৰয়োগ কৰে আৰু ন উদ্ভাৱনৰ জৰিয়তে মানৱ সভ্যতাৰ বিকাশৰ পথত আগুৱাই যোৱাত সহায় কৰে গতিকে আজিৰ এই ভিডিঅ'টোত আমি ভাৰতৰ বিজ্ঞান দিৱস সম্পৰ্কে কিছু কথা আলোচনা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব আৰু কেনে পালে কমেণ্টত জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব অহা খণ্ডত পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ